বইল কৰা ব্ৰইলাৰ মাংস খোৱা এয়া মাংস বনাই আনিছোঁ খোৱা এইটো ভণ্টি লোৱা এইটো ভণ্টি কোমল লোৱা খাবলৈ কেনেকুৱা হৈছে কি চিকেন কোৱাচোন তিল চিকেন আজি মই তিলেৰে বনাইছোঁ তিল চিকেন দেই খোৱা হাই ফ্ৰেণ্ডছ ৱেলকাম টু মাই ইউটিউব চেনেল সকলোকে মই মোৰ ইউটিউব চেনেল স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো বিন্দাছ আছে ভালে আছে মোৰ বাৰু ভালেই ল'ৰাক স্কুলৰ পৰা থৈ আহিলোঁগৈ সময় 9টাই বাজিব হ'ল ঘড়ীটো দেখাইছোঁ চাওক সময় 9টাই বাজিব হ'ল 9 ডাৱৰীয়া বতৰ কিবা ধোৱা ধোৱা লাগিছে টাইমটো ধৰিব পাৰিছে নাজানো ঘৰ আহি পালোঁহি এতিয়া ছোৱালী শুইয়ে আছিলে স্কুলো বিশেষ দূৰ নহয় জানেই আপোনালোকে স্কুলো মোৰ ওচৰতে হয় এতিয়া স্কুলৰ পৰা অহাৰ পিছত মোৰ যিখিনি ৰাতিপুৱা কাম সেইখিনি কাম কৰি যাওঁ আৰু কি কৰোঁ কি নকৰোঁ আপোনালোকক গোটেইখিনি দেখাই থাকিম গতিকে ভিডিঅ'টো স্কিপ নকৰিব চাই থাকিব কেনেকুৱা পায় জনাবলৈ নেপাহৰিব অ'কে সকলো ৰাতিপুৱা কামখিনি কৰি শেষ হৈ গ'ল গতিকে এতিয়া মোৰ খোৱাৰ সময় হ'ল মানে ৰাতিপুৱা আমাৰ ব্ৰেকফাষ্ট কৰাৰ সময় হৈ গ'ল গতিকে ব্ৰেকফাষ্ট আমি কৰি লওঁ আজি মোৰ ব্ৰেকফাষ্টত আছে চানা দাইল মই অলপ চানা দাইল বনাইছিলোঁ আৰু ৰুটি যিহেতু চানা দাইল বনালে মোৰ খাই ভাল লাগে তাত অকণমান কেঁচা পিঁয়াজ ধনিয়া এনেদৰে ছটিয়াই দিলে ধনিয়া আছে বিশেষকৈ মাকে যিকে একেলগে খাওঁ চ' তাই ধনিয়া লিখায় হেল্ল' গাইছ আজি মই ব্ৰইলাৰ মাংস বনাম ব্ৰইলাৰ মাংসটো বইল কৰি বনাম বইল কৰা মাংস কি হিচাপত বনাম আপোনালোকক দেখাই আছোঁ এয়া মই অলপ ব্ৰইলাৰ মাংস লৈছোঁ ব্ৰইলাৰ মাংস কুকাৰত দিছোঁ কুকাৰত অকল ভৰভৰণি উঠিবলৈ দিম বৰ উতলাই একদম ফালি চিলি নিদিওঁ কেনেকুৱা হয় খাবলৈ ৰেচিপিটো মই দেখাই আছোঁ চাই থাকিব যদিও মই পাকঘৰত দিছোঁ চৰাজৰ আহিছে টিভি লৈ কিবা কৰি আছে কি কৰি আছে চাওঁ কি কৰি আছা কি ড্ৰয়িং কৰিছা ইয়াত কি ড্ৰয়িং কৰিলা এইটো কি বাটাৰফ্লাই এইটো ডাৰ্ক স্নেৰী কালাৰ কৰিবা কোনটাই কালাৰ ডৰেমন আৰু এইটো বাটাৰফ্লাই আৰু এতিয়া আমাৰ আৰু ড্ৰয়িং কৰিম আৰু মোৰ ড্ৰয়িং কপি আৰু এখন আছে এখন চোলা এটা পিন্ধি লোৱা ঠাণ্ডা আছে চোলা কেনে নিপিন্ধি আছে ভণ্টি যে চোলা পিন্ধি আছে হয় আমাৰ নাৰুতো ড্ৰয়িং কৰিছিলোঁ নাৰুতো কালি মই মাৰ ড্ৰয়িং কৰিছিলোঁ জাপানৰ শ্বুটটো ফেষ্টিভেলত এইটো মিনাটো এইটো কাকাশী এইটো নাৰুতো এইটো ড্ৰয়িং স্নেৰ এটা কৰিছিলোঁ এইটো ভণ্টিয়ে এজ বনাই দিলে তাৰপিছত মই এইটো নিজৰ মৰ্জি নাৰুতো অল্ড এণ্ড নিউ নাৰুতো অল্ড এণ্ড নিউ অ'কে এতিয়া এইটো এনেকুৱা হৈছে নিউ ভাৰ্জনটো এনেকুৱা হ'ব অ'কে গুড এতিয়া অকল ড্ৰয়িং কৰিলে নহ'ব চোৱা নিজৰ পৰীক্ষা আছে দেই ড্ৰয়িংখিনি কৰাৰ পিছত এইপিনে চোৱা ড্ৰয়িংখিনি কৰাৰ পিছত মাল্টিপ্লিকেশ্যন টেবুল 16 ফ্ৰম 16 to 20 দেখিবা আৰু মোক দেখুৱাবা অ'কে দিন তাতে বৰষুণ পৰি আছে চ' গৰম পানী অলপ কৰিলোঁ আইচক্ৰীম গা ধুৱাই দিওঁ আইচক্ৰীম চৰাইছে গা ধুলে ই ঠাণ্ডা পানী গা ধুলে সেইকাৰণে গৰম পানী কৰিলোঁ আনগুৰি ভাত পাতি ৰাখিছোঁ আৰু ইফালে মোৰ মাংসখিনি যিখিনি বইল কৰিছিলোঁ সেইখিনি মোৰ হৈ গ'ল ঢাকন খুলি লৈ আছোঁ মাংস মই ভাঙিবলৈ দিয়া নাই আৰু বইল কৰা মাংসখিনি মই পানীখিনিৰ পিছত পুনৰাই নিগৰে পেলাই দিলোঁ এইখিনি পানী মোৰ প্ৰয়োজন নাই কাৰণ এইখিনি যিখিনি লেতেৰা আছিলে অলৰেডি তাৰ পৰা ওলাই গ'ল ইয়াৰ পিছত মই সাধাৰণতে মাংস বনালে যি ধৰণে পিঁয়াজ নহৰু বটা তেজপাত গৰম মছলা আদি যোগাৰ কৰোঁ তেনেধৰণে যোগাৰ কৰি ল'লোঁ আৰু অইন এখন কেৰাহীত মই কেৰাহী গৰম হ'বলৈ দি পুনৰ তেল অলপ ঢালি দিলোঁ কেৰাহী গৰম হৈ আহিলে আৰু মই সেইকাৰণে কাটি থোৱা পিঁয়াজখিনি যিখিনি মই ৰাখিছিলোঁ যোগাৰ কৰি ৰাখিছিলোঁ পিঁয়াজ আদা ৰচুন বটা তেজপাত শুকান জলকীয়া সকলোখিনি মই তেলত এড কৰি দিলোঁ আৰু অকণমান ৰঙচুৱাকৈ ভাজি থাকিলোঁ আৰু পিঁয়াজখিনি ৰঙচুৱাৰ পাছত মই অকণমান মিট মছলা ছটিয়াই দিলোঁ কুকাৰ গৰম পানীখিনি নিগৰাই মাংসখিনি মই কেৰাহীত দি দিলোঁ আৰু প্ৰয়োজন অনুসৰি তাত মই নিমখ এড কৰিছোঁ হালধি এড কৰিছোঁ আৰু ইয়াৰ পিছত মই পুনৰ ভালদৰে ঢাকন লগাই কিছু সময়ৰ কাৰণে ৱেইট কৰিলোঁ যিহেতু মাংসখিনি ব্ৰইলাৰ চিকেন হয় বইল কৰিয়ে আছিল আৰু তেলত দিয়াৰ লগে লগে কিছু সময় ফুটিব আৰম্ভ কৰিলে মাংসখিনি ফুটাৰ লগে লগে মই কাটি ৰাখিছিলোঁ কিছু আলু এড কৰি দিলোঁ
আৰু পুনৰ ভালদৰে লৰাই মাংসখিনি মই ঢাকন লগাই দিলোঁ। ইফালে মই পাতি থৈছোঁ ভাত। আজি ভাতো মই অলপ অন্য এটা ষ্টাইলত বনাইছোঁ। ভাত বনাওঁতে মই বনাইছোঁ আজি ভাতত তেজপাত এড কৰিছিলোঁ, পানীখিনি উতলি থাকোঁতে তেজপাত এখিলা দিছিলোঁ আৰু দুটামান ইলাচি দি ভাতখিনি এড কৰিছিলোঁ। সদায় সোৱাদবিলাক অকণ বেলেগ কৰি ল'ব লাগে ন, তেতিয়া খাই ভাল লাগে। আনহাতে কেৰাহীত থকা মাংসখিনি মই অলপ লৰাই দিলোঁ। চাওক মাংসৰ কালাৰ আহিবলৈ ধৰিছে, ব্ৰাউন কালাৰ হ'বলৈ ধৰিছে। মাংসখিনি সিজাৰ পাছত মই লাহেকৈ এটা বস্তু এড কৰি দিম, চাই থাকক। এয়া মোৰ হাতত আছে অকণমান তিল। তিলখিনি মই গুড়ি কৰিছিলোঁ, গুড়ি কৰি মই ফ্ৰিজত থৈ দিয়া আছিল। তিল খাই মই বৰ ভাল পাওঁ, এনেদৰে মই তিল এড কৰি দিছোঁ। পিঠা হওক বা মাংসত হওক মই তিলৰ বস্তু বনাওঁ, তিলেৰে খাই মোৰ ভাল লাগে। যিহেতু মাঘ মাহ আমি খাব পাৰোঁ তিল, নহয় জানো? মাংসত তিল ব্যৱহাৰ কৰি আপোনালোকে খাইছে নাই বাৰু? যদি খাইছে কমেণ্ট কৰিবচোন, আপোনালোকে খাই কেনেকুৱা পাইছে খোৱাসকলে। আৰু যদি খোৱা নাই যিসকলে, তেওঁলোকে এবাৰ ট্ৰাই কৰি চাব পাৰে। খাবলৈ কিন্তু সোৱাদটো বেয়া নহয় দেই। যিহেতু মাংস সিজিলেই, মই 3 পিচমান মাংস ইয়াৰ পৰা উলিয়াই ল'ম। কি কৰিম চাই থাকক। এয়া মই মাংস উলিয়াই ল'লোঁ প্লেট এখনত আৰু আহক মোৰ লগত। মাংসখিনি সিজিলে, গতিকে তাত মই অলপ পানী এড কৰি দিলোঁ প্ৰয়োজন অনুসৰি। আমি যিহেতু এইটো মাংস আমি 3টাই পানীয়ে খাম, মানে চৰা যাইছি আৰু মাকে, গতিকে বহুত বিশেষ পানী দিয়া নাই। আৰু ব্ৰইলাৰ মাংস পানী দিলে এনেও মোৰ ইমান বিশেষ ভাল নালাগে। সেইকাৰণে যিখিনি পানী কৈছে সেইখিনি পানী শুকুৱাই দিম, মানে গ্ৰেভি টাইপৰ কৰি ৰাখিম। আৰু এটা কথা মন কৰিব, আমি যিটো মাংসত পানী ঢালিলোঁ, গতিকে মাংসৰ টেষ্টত নিমখ অলপ কমিব পাৰে। সেইকাৰণে মই মাংসত আৰু পুনৰ নিমখ অকণমান এড কৰি দিছোঁ আৰু পুনৰ ঢাকন লগাই দিলোঁ। খোৱা, এয়া মাংস বনাই আনিছোঁ, খোৱা। এইটো ভণ্টি লোৱা, এইটো ভণ্টি কোমল লোৱা। খাবলৈ কেনেকুৱা হৈছে? কি চিকেন কোৱাচোন? তিল চিকেন। আজি মই তিলেৰে বনাইছোঁ, তিল চিকেন দেই। খোৱা। ভাল পাইছা? তিল চিকেন ড্ৰাই ফ্ৰাই খোৱা। আপুনিও বনাই খাব, মজা লাগে। আমি মজাটো পাইছোঁ যে তোমালোকক খোৱা ন। মাংস খোৱাৰ পিছত এনেকৈ কোনে আঙুলি চেলেকি খাই বাৰু? ধেমালি কৈছোঁ দেই, চেলেকি খোৱা নাই, জাষ্ট আপোনালোকক জগ কৰি দেখাইছোঁহে। মাংস ভিতৰলৈ আহিলোঁ, পানী উতলি আছে আৰু মই নমোৱাৰ আগে অকণমান মিট মছলা তাত এড কৰি দিলোঁ। পুনৰ ভালদৰে লৰাই আৰু গেছৰ ফ্লেম বন্ধ কৰি দিলোঁ। মোৰ মাংস অলৰেডি হৈ গ'ল। আজি মোৰ তিলত দিয়া মাংস খাই চাম ভাতৰ লগত কেনেকুৱা হয় ৰেচিপিটো, আৰু আপোনালোকৰ পিছত জনাই আছোঁ। গেছ অফ কৰি দিলোঁ। মাংসটো পাপাই আনিলে, খাবলৈ কেনেকুৱা হৈছিলে? ভাল নে বেয়া? তিল দিছোঁ, খোৱা। কি নোখোৱা? এইটো মই খাম। তিল চিকেন হয়। যিহেতু দুপৰীয়া খোৱাৰ সময় হৈ গ'ল, খোৱাৰ কাৰণে টেবুলত ভাত আহি গ'ল আৰু বিশেষ অপেক্ষা নকৰোঁ। যদি ভাত খাই লওঁ, আইচিটো কৈছে খাই টেষ্টি লাগিছে আৰু ময়ো খাই লওঁ, চৰাজুও ভাত খাই লওঁ। আপোনালোকৰ ভিডিঅ' চাই কেনেকুৱা লাগিল বাৰু? যদি ভিডিঅ'টো চাই ভাল লাগিল, প্লিজ এবাৰ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। পুনৰ লগ হ'ম নতুন ভিডিঅ' এটাৰ সৈতে। সকলো ভালে থাকক, সুস্থ থাকক। আজিলৈ তেন্তে বাই বাই।